কৌতুক অভিনেতা মনিন্দ্ৰ আৰু আমাৰ মাজত নাই। গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰিলে সকলোকে হহুৱাই ফুৰা কৌতুক অভিনেতা মনিন্দ্ৰই। আমাৰ মাজত বহুত দুখৰ খবৰ, যিটো নেকি মনিন্দ্ৰ দাস কৌতুক অভিনেতা, আমাৰ অসমীয়া ধাৰাবাহিক যিটো নেকি কৌতুক অভিনেতা, আপোনালোকে গম পাইছে নহয়, এতিয়া আমাৰ মাজত নাই। যিহেতু নেকি তেওঁ বহুত জটিল ৰোগত তেওঁ আক্ৰান্ত হৈ আছিলে, বহুত ডাঙৰ বেমাৰত ভুগি আছিলে। সেই বেমাৰত তেওঁ মৃত্যুক আঁকোৱালি ল'লে আৰু বহুত সোনকালে তেওঁ অসমৰ ক্ষেত্ৰত বহুত ভাল ভাল ভিডিঅ' আৰু বহুত ভাল কামো কৰি থৈ গৈছিলে। কিন্তু তেওঁ বহুত ভাল কৌতুক অভিনেতা হয় ঐ খাপলাঙৰ, আৰু তেওঁ এতিয়া অতি সোনকালে তেওঁৰ মৃত্যু মুখত পৰিলে। আৰু মৃত্যু আপোনালোকে যে গম পাইছে নহয়, মৃত্যু যে সঁচা এইটো প্ৰমাণিত আৰু বাস্তৱ। কেতিয়াও মৃত্যু কোনেও ৰখাব নোৱাৰে, আপোনালোকে গম পাইছে নহয়। কিন্তু ঐ খাপলাঙৰ যিটো নেকি মনিন্দ্ৰ দাস, আপোনালোকে গম পাইছে নহয়, বহুতো মঞ্চত তেওঁ অভিনয় কৰিছিলে আৰু বহুত তেওঁ অসমৰ বাবে অৱদান আৰু বহুত গৌৰৱ। তেওঁ যিটো নেকি ধাৰাবাহিক, তেওঁ যিটো নেকি কৌতুক কৰিছিলে, বহুত কমেডি আৰু ভিডিঅ' ঐ খাপলাঙৰ বহুত তেওঁ বহুতৰ মঞ্চত বহুত জেগাত গৈও তেওঁ বহুত মঞ্চত তেওঁ প্ৰগ্ৰাম কৰিছিলে। সেয়েহে তেওঁৰ বাবে তেওঁৰ আত্মা চিৰ বিদেশী আত্মাত শান্তিত থাকক, লাভ কৰক আৰু ভালে থাকক। তেওঁ য'তে আছে, তেওঁ বহুত কষ্টত, তেওঁ বহুত ডাঙৰ আক্ৰান্ত বেমাৰত তেওঁ এনেকুৱা হ'ল, মৃত্যুৰ মুখত পৰিলে। সেয়েহে তেওঁৰ বাবে বহুত প্ৰাৰ্থনা জনাইছোঁ, আৰু তেওঁ য'তে আছে ভালে থাকক আৰু বিদেশী আত্মাই শান্তিত থাকক। কিন্তু এনেকুৱা যে বহুত কম বয়সত, কম সময়ত তেওঁ অসমত গৌৰৱ কঢ়িয়াই আনিছিলে, আৰু কৌতুকৰ যোগেদি তেওঁ অসমত তেওঁ এটা অৱদান বুলি ক'ব পাৰি। তেওঁ এটা অৱদান মানে বহুতৰ ভিডিঅ' আৰু ভাল ভিডিঅ', কমেডি ভিডিঅ' হহুৱাইছিলে বহুত। তেওঁ ভূতনাথ আপোনালোকে গম পাইছে নহয়, কৌতুক অভিনেতাৰ ভূতনাথ, তেওঁৰ বহুত ধৰণৰ তেওঁ ভিডিঅ' কৰিছিলে। সেইবিলাক ভিডিঅ' আপোনালোকৰ স্ক্ৰীণতো দেখুৱাই দিছোঁ, মোৰ নাম চাই ল'ব, ভাল লাগে। কিন্তু ইমান যে কম সময়ৰ ভিতৰত যে তেওঁ মৃত্যুৰ মুখত যে পৰিব, এইটো ভবা নাছিলোঁ। কিন্তু তেওঁৰ বিদেশী আত্মাই শান্তিত থাকক, ভালে থাকক, সেইটো কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু এনেকুৱা মনিন্দ্ৰ নাথ আমাৰ অসমত আৰু 10জনে পেইদা হওক, আৰু তেওঁৰ দৰে এতিয়া আৰু হ'বনে নাই নাজানো, কিন্তু আৰু তেওঁৰ দৰে আৰু 10জনৰ পেইদা হওক, জন্ম হওক। কিন্তু তেওঁৰ দৰে এতিয়া বহুত ভাল লাগে, তেওঁৰ যিটো নেকি কৌতুক অভিনয় কৰিছিলে। কিন্তু এতিয়া আৰু উপায় নাই, হয় নহয়, মৃত্যু আহিলে কোনে কাক ৰখাব পাৰে, হয় নহয়। সেইটো কাৰণে তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই আছে, তেওঁৰ বাবে কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু তেওঁৰ বিদেশী আত্মাই শান্তিত থাকক। তো জয় অসম। তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, ঠিক আছে, এতিয়ালৈ বাই বাই।